মই তোমাক আকৌ লগ পাম। কেতিয়া, কেনেকৈ নাজানো। হয়তো তোমাৰ কল্পনাৰ প্ৰেৰণাৰূপে তোমাৰ কেনভাছত নামিম। নহ'লে তোমাৰ কেনভাছত এক ৰহস্যময়ী ৰেখা হৈ নিঃশব্দে তোমাক চাই থাকিম। মই তোমাক আকৌ লগ পাম। কেতিয়া, কেনেকৈ নাজানো। হয়তো সূৰুযৰ তপ্ত শিখা হৈ তোমাৰ ৰংবোৰত মিহলি হৈ যাম। হয়তো সূৰুযৰ তপ্ত শিখা হৈ তোমাৰ ৰংবোৰত মিহলি হৈ যাম। নহ'লে ৰংবোৰৰ বাহুত বহি তোমাৰ কেনভাছত বিয়পি পৰিম। নাজানো কেতিয়া, কেনেকৈ, কিন্তু তোমাক নিশ্চয় লগ পাম। নহ'লে এখন চশমা হৈ যেনেকৈ ঝৰ্ণাৰ পৰা পানী উৰি যায়, মই পানীৰ বিন্দু বিন্দু টোপালবোৰ তোমাৰ শৰীৰত সানি দিম। আৰু এক শীতল অনুভূতি হৈ তোমাৰ বুকুত সোমাই পৰিম। মই আৰু একো নাজানো, মাথো ইমানেই জানো, সময়ে যিয়েই নকৰক কিয়, এই জনম মোৰ লগতে চলিব। এই শৰীৰ শেষ হৈ গ'লে সকলো শেষ হৈ যায়। কিন্তু স্মৃতিৰ সূতাডাল বিশ্বব্ৰহ্মাণ্ডৰ এক ক্ষুদ্ৰ পলৰ দৰে। মই সেই পল বাছি ল'ম। সেই সূতাবোৰ সামৰি ল'ম। মই তোমাক আকৌ লগ পাম। কেতিয়া, কেনেকৈ নাজানো। মই তোমাক আকৌ লগ পাম।